যিকোনো এটা সম্পৰ্কত ভাল কমিউনিকেশ্যনৰ বহুত বেছি গুৰুত্ব হয় আৰু বিশ্বাসৰ অবিহনে এটা সম্পৰ্ক অসম্পূৰ্ণ। একো অজুহাত নেদেখুৱাকৈ নিজৰ পাৰ্টনাৰৰ লগত অলপ সময় পাৰ কৰিব লাগে। সৰু সৰু আনন্দহে এটা সম্পৰ্কক সদায় মধুৰ কৰি ৰাখে আৰু ইয়াৰ ফলত দুয়োজনৰ মাজতে প্ৰেমৰ মধুৰতা সদায় জীয়াই থাকে। সমৰ্থন কৰাৰ অৰ্থ এইটোৱে নহয় যে আজি তোমাৰ পাৰ্টনাৰ কিবা এটা সমস্যা তুমি সমাধান কৰি দিছা, যেতিয়া বহুত বেছি খং উঠি যায় তেনেকুৱা এই সমস্যাত একো কথা আলোচনা কৰিব নালাগে। নমস্কাৰ বন্ধুসকল, মই মনে পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত। বৰ্তমান সময়ত প্ৰেম কৰাটো বহুত সহজ যেন লাগে, কিন্তু সেই প্ৰেমৰ সম্পৰ্কটো সফল কৰিবলৈ হলে বা সেই প্ৰেমৰ সম্পৰ্কটো শক্তিশালী কৰিবলৈ হলে আমি কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব বা কিছুমান আমি নিয়ম মানি চলিব লাগিব। যেনেকৈ ভাল চিন্তাধাৰা, ইজনে আনজনক সন্মান দিয়া, ইজনে আনজনক গুৰুত্ব দিয়া, ইজনে আনজনৰ প্ৰতি বুজাবুজি থকা, এই নিয়মবোৰে যিকোনো এটা সম্পৰ্কক দীঘলীয়া যাত্ৰাত বহুতখিনি বেছিকৈ সহায় কৰে। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি কেইটামান কথা আলোচনা কৰিম, যিকেইটা কথাই প্ৰেমৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোক আপোনাৰ হেপী এণ্ডিঙৰ ফালে সদায় আগবঢ়াই নিয়াত বহুতখিনি সহায় কৰিব। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কথাটো হ'ল দুয়োজনৰ মাজতে কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগে। যিকোনো এটা সম্পৰ্কত ভাল কমিউনিকেশ্যনৰ বহুত বেছি গুৰুত্ব হয়। ইজনে আনজনৰ লগত নিজৰ অনুভৱবোৰ বা নিজৰ মনৰ কথাবোৰ সদায় মুকলিকৈ শ্বেয়াৰ কৰিব লাগে। আৰু মনে মনে থাকিলে দুয়োজনৰ মাজত কি হয়, ভুল বুজাবুজি বৃদ্ধি পায়। ধৰি লোৱা কিবা কাৰণত তুমি খং অনুভৱ কৰিছা, তেনেকুৱা ক্ষেত্ৰত কেতিয়াও মনে মনে থাকিব নালাগে। তোমাৰ পাৰ্টনাৰজনৰ লগত ইয়াৰ বিষয়ে আলোচনা কৰিব লাগে আৰু ক'ব লাগে যে মই আজি এনেকুৱা অনুভৱ কৰিছো যে তুমি মোৰ কথাবোৰ বুজি নোপোৱা আৰু সেইবাবে মই দুখ পাইছো। আৰু ইয়াৰ বিষয়ে আমি ভালদৰে কথা পাতিব পাৰিমনে বা আলোচনা কৰিব পাৰিমনে? যদি এইদৰে কমিউনিকেট কৰা যায় তেতিয়া তোমাৰ পাৰ্টনাৰগৰাকীও তোমাৰ কথাখিনি বুজি পাব আৰু দুয়োজনৰ মাজৰ যিখিনি ভুল বুজাবুজি আছে সেইখিনি দূৰ হৈ পৰিব। ২ নম্বৰ কথাটো হ'ল বিশ্বাস হ'ল এটা সম্পৰ্কৰ মূল ঘাঁহি। আৰু বিশ্বাসৰ অবিহনে এটা সম্পৰ্ক অসম্পূৰ্ণ। গতিকে নিজৰ পাৰ্টনাৰক নিঃসন্দেহে সদায় বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগে। ধৰি লোৱা তোমাৰ পাৰ্টনাৰে তোমাক লগ কৰিম বুলি এটা সময় দি থৈছিলে আৰু সেই সময়ছোৱাৰ ভিতৰত তোমাৰ পাৰ্টনাৰ আহি নাপালে, তাতকৈ অলপ দেৰিকৈ আহি পালে। তেনেকুৱা ক্ষেত্ৰত সেই পাৰ্টনাৰজনক সন্দেহ কৰাতকৈ তাৰ পৰিৱৰ্তে সেই পাৰ্টনাৰজনক সুধিব লাগে যে তোমাৰ ইমান দেৰি কিয় হ'ল বা বাটত কিবা অসুবিধা হৈছিলে নেকি? তোমাৰ কথাই মোক বহুত বেছিকৈ চিন্তা কৰিছিলে যে এই সকলোবোৰ কথা মই তোমাৰ মুখেৰে জানিব বিচাৰো যে মই কথাখিনি ভালদৰে বুজি পাওঁ। আৰু যেতিয়া এইদৰে নিজৰ পাৰ্টনাৰ কথাখিনি কোৱা যায় তেতিয়া পাৰ্টনাৰজনৰ বিশ্বাস তোমাৰ ওপৰত সদায় থাকে। তৃতীয় কথাটো হ'ল ইজনে আনজনক সদায় সময় দিবলৈ চেষ্টা কৰিব লাগে। কৰ্মব্যস্ততাৰ পাছতো নিজৰ পাৰ্টনাৰৰ বাবে অকমান সময় উলিওৱাটো বহুত বেছি গুৰুত্বপূৰ্ণ কথা হয়। একো অজুহাত নেদেখুৱাকৈ নিজৰ পাৰ্টনাৰৰ লগত অলপ সময় পাৰ কৰিব লাগে আৰু নিজৰ মনৰ কথাখিনি মুকলিভাৱে পাতিব লাগে। আৰু সপ্তাহটোত এদিন ছুটি লৈ হ'লেও দুয়োজনৰ মন পচন্দৰ ঠাইত যাব লাগে, মন পচন্দৰ চিনেমা চাব লাগে, মন পচন্দৰ ঠাইত খাব লাগে। এই ধৰণৰ কামবোৰে দুয়োজনৰ মাজত সম্পৰ্কটো বহুত বেছিকৈ ভালদৰে গঢ়ি তোলে। ৪ নম্বৰ কথাটো হ'ল সদায় সৰু সৰু ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিব লাগে। আৰু আচল কথাটো কি জানা? সৰু সৰু আনন্দহে এটা সম্পৰ্কক সদায় মধুৰ কৰি ৰাখে। যেনে তোমাৰ পাৰ্টনাৰজনৰ প্ৰিয় চকলেট এটা কেতিয়াবা গিফ্ট কৰিলা বা যদি আন কিবা বস্তু তেওঁ ভাল পায় তেওঁক নজনাকৈ গিফ্ট কৰিলা, কেতিয়াবা ভাল লগা ৰেচিপি বনাই খোৱালা, এই ধৰণৰ কামবোৰ সদায় কৰিব লাগে। আৰু ইয়াৰ ফলত দুয়োজনৰ মাজতে প্ৰেমৰ মধুৰতা সদায় জীয়াই থাকে। ৫ নম্বৰ কথাটো হ'ল ইজনে আনজনৰ চিন্তাধাৰাক গ্ৰহণ কৰিব লাগে। প্ৰতিজন ব্যক্তিৰ দৃষ্টিভংগী সদায় বেলেগ বেলেগ আৰু সেইবাবে ইজনে আনজনৰ চিন্তাধাৰাক গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হয়। যদি কিবা কথাত তোমাৰ পাৰ্টনাৰৰ মতামত তোমাৰ লগত নিমিলে, তেনেকুৱা ক্ষেত্ৰত কেতিয়াও পাৰ্টনাৰক খঙেৰে ক'ব নালাগে। তাৰ পৰিৱৰ্তে তুমি তেওঁক ক'ব লাগে যে তোমাৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো মই বুজিবলৈ চেষ্টা কৰিছো। আমি দুয়ো একেলগে বহি ইয়াৰ ওপৰত আমি ভালদৰে আলোচনা কৰিম আৰু এনেকৈ আলোচনা কৰিলে তেতিয়া দুয়োজনৰ দৃষ্টিভংগীটো ভালদৰে বুজিব পৰা যায়। ৬ নম্বৰ কথাটো হ'ল ইজনে আনজনৰ কামক সন্মান কৰিব লাগে, সহায় কৰিব লাগে আৰু লগতে সমৰ্থন কৰিব লাগে। যেনেকৈ তোমাৰ পাৰ্টনাৰ কেৰিয়াৰ ক্ষেত্ৰত হওক বা তোমাৰ পাৰ্টনাৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ ক্ষেত্ৰতে নহওক কিয় বা তোমাৰ পাৰ্টনাৰ ব্যক্তিগত লক্ষ্যত উপনীত হ'বলৈ সদায় সমৰ্থন কৰিব লাগে বা সহায় কৰিব লাগে। আৰু এটা কথা সদায় মনত ৰাখিবা,
সমৰ্থন কৰাৰ অৰ্থ এইটোৱে নহয় যে আজি তোমাৰ পাৰ্টনাৰ কিবা এটা সমস্যা তুমি সমাধান কৰি দিছা বা তোমাৰ পাৰ্টনাৰজনক তুমি কিবা এটা ভাল এডভাইচ দিছা। কেতিয়াবা সমৰ্থনৰ অৰ্থ এইটো হয় যে তুমি পাৰ্টনাৰৰ কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিছা, পাৰ্টনাৰৰ ফিলিংছখিনি তুমি বুজি পাইছা বা তোমাৰ পাৰ্টনাৰক তুমি আজাদি দিছা। আৰু তেতিয়া ইয়াৰ ফলত তোমাৰ পাৰ্টনাৰজনো তোমাৰ ওপৰত বহুত বিশ্বাস থাকিব। একেবাৰে শেষৰ কথাটো হ'ল দুয়োজনে নিজৰ খংটোক নিয়ন্ত্ৰণ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। কাৰণ খং এনেকুৱা এটা বস্তু যি এটা ভাল সম্পৰ্ক নিমিষতে শেষ কৰি পেলায়। যেতিয়া মানুহৰ বহুত বেছি খং উঠে তেতিয়া মানুহে নিজেই নাজানে কাক কেনেকৈ কিমান বেয়া ব্যৱহাৰ কৰিছে, কিমান বেয়া শব্দ ব্যৱহাৰ কৰিছে। আৰু এই বেয়া ব্যৱহাৰ আৰু বেয়া শব্দবোৰে এটা ভাল সম্পৰ্কত বহুত বেছিকৈ বেয়া প্ৰভাৱ পেলায়। আৰু তেনেকুৱা ক্ষেত্ৰত দুইজন পাৰ্টনাৰে এটা কথা বেছিকৈ মনত ৰাখিব দৰকাৰ যে এই সময়ছোৱাত অলপ ব্ৰেক ল'ব লাগে। যেতিয়া বহুত বেছি খং উঠি যায় তেনেকুৱা এই সময়ছোৱাত একো কথা আলোচনা কৰিব নালাগে, অলপ মহলটো শান্ত হ'বলৈ দিব লাগে, তাৰ পাছতহে আকৌ কথাখিনি সদায় ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি নিজৰ খংটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে যদি জানিব বিচৰা তেতিয়া মই এটা ভিডিঅ' ইউটিউব চেনেলত দিয়া আছে আৰু সেই ভিডিঅ'টো মই লিংক ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা কেনেকৈ খং নিয়ন্ত্ৰণ কৰিব পাৰি। তাত 3টা বেষ্ট উপায় দিয়া আছে আৰু সেই 3টা কথা যদি তোমালোকে ফ'ল' কৰা তেতিয়া বহুত সহজতে নিজৰ খংটো নিয়ন্ত্ৰণ কৰিব পাৰিবা। আৰু বন্ধুসকল, এইকেইটাই আছিলে কেইটামান গুৰুত্বপূৰ্ণ কথা, যিকেইটা কথাই এটা প্ৰেমৰ সম্পৰ্ক সফল কৰাত সহায় কৰে বা প্ৰেমৰ সম্পৰ্কটো শক্তিশালী কৰাত সহায় কৰে। যদি কথাকেইটা ভাল লাগিছে এটা লাইক কৰি দিবা, লগতে এটা ধুনীয়া কমেণ্ট কৰিবা আৰু লগতে বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো হিট কৰিবা যাতে কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা। চ' আজিলৈ ইমানে, নমস্কাৰ।